নমস্কাৰ বন্ধু বান্ধৱীসকল মই মানৱ আৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ'লৈ যিসকলে মোৰ ভিডিঅ' আজিৰ পৰা প্ৰায় 4 মাহ আগৰ পৰা ভিডিঅ'বোৰ চাই আছা তেওঁলোকে হয়তো ভালকৈ গমে পোৱা যে মই হাঁহৰ বিজনেছ আৰম্ভ কৰিছোঁ আৰু মই 4 মাহ আগতে মই 50 পিচ হাঁহৰ পোৱালি আনিছিলোঁ আৰু সেই 50 পিচ হাঁহক কেনেকৈ ৰাখিছিলোঁ কি দানা দিছিলোঁ কেনেকৈ দানা দিছিলোঁ কি মেডিচিন দিছিলোঁ গোটেইখিনি মই আগৰ ভিডিঅ'ত বনাই দিছিলোঁ আপোনালোকে যিসকলে ভিডিঅ'বোৰ চাই আছা তেওঁলোকে হয়তো ভালকৈ গমে পোৱা আৰু সেই 50 পিচ হাঁহ 4 মাহ 4.5 মাহ ৰখাৰ পিছত সেই হাঁহখিনি বিক্ৰী কৰি কিমান টকা পালোঁ আমাৰ সেই 50 পিচ হাঁহ বিক্ৰী কৰি আচলতে লাভ হ'ল নে লোকচান হ'ল আজিৰ এই ভিডিঅ'ত গোটেইখিনি কথা পাতিবলৈ চেষ্টা কৰিম যে হাঁহ পালন কৰি আচলতে লাভ হয় নে লোকচান হয় তো বলক বেছি দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আছা তেওঁলোকে হয়তো গম পায় যে মই সেই 50 পিচ হাঁহখিনিক ক'ত ৰাখিছিলোঁ সেই তাৰ পৰা এনেকুৱাকৈ এইটালৈকে ইয়াতে এখন জাল আছিল ইয়াৰ পৰা এনেকুৱাকৈ ইয়াতে আছিল আৰু দিনটোৰ কাৰণে বৰ্তমান বাৰু এই ঠাইত হাঁহ নাৰাখোৱে মানে এইটো মানে হাল বাই দিয়া হৈছে ইয়াত মানে আলুৰ খেতি কৰা হ'ব আৰু এই সৰু হাঁহখিনি জাষ্ট আজিৰ কাৰণে ইয়াতে আনিছিলোঁ আৰু মানে ইয়াতে কেঁচু দিছোঁ খাবলৈ দিছোঁ আৰু ইয়াতে আৰু তাৰপিছত ইয়াতে এই তাৰ পৰা ইয়ালৈকে ইয়াতে ৰাখোঁ এতিয়া হাঁহবিলাকক আৰু এই যে সৰু হাঁহবিলাক দেখিছে এই সৰু হাঁহবিলাক জাষ্ট আজিৰ কাৰণে ইয়াতে আনিছোঁ মানে ইয়াতে এনেকৈ কেঁচু দিছোঁ খাবলৈ কাৰণে ইয়াতে আনিছোঁ আৰু এই সৰু হাঁহবিলাকৰ কিমানটা আছে ইয়াত আৰু কিমান দিন হ'ল এইটো এটা নেক্সট ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত এই হাঁহবিলাকৰ বিষয়ে একো নকওঁ এই হাঁহখিনি যেতিয়া ডাঙৰ হয় এই হাঁহখিনিতো আমি ইয়াতে ৰাখিব নোৱাৰিম যিহেতু এইটো হাল বাই দিয়া হৈছে যিহেতু ইয়াতে আলুৰ খেতি কৰা হ'ব এই হাঁহখিনি যেতিয়া ডাঙৰ হয় তেতিয়া এই হাঁহখিনিক ইয়াতে ৰাখিম যেতিয়া ডাঙৰ হয় আৰু ইয়াত হ'ব আলুৰ খেতি কৰা হ'ব এতিয়া সেই তাৰ পৰা ইয়ালৈকে এতিয়া আলুৰ খেতি কৰা হ'ব এইফালে আছে সৰু হাঁহখিনি আৰু এইফালে আছে ডাঙৰ হাঁহখিনি এইফালে চাওক ইয়াত বেছি নাই এইকেইটা মানে ঘৰত ৰাখিছোঁ আৰু খাবৰ কাৰণে কণীৰ কাৰণে এইকেইটা ৰাখিছোঁ আৰু এই হাঁহকেইটাৰ বয়স হ'ল প্ৰায় 6 বা 7 মাহ হৈ গৈছে এইকেইটাৰ বয়স এই যে ইয়াত বেছি নাই কেইটামান জাত আছে এইকেইটা এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোৰ আচল কথাটোত আৰু মানে বহুত বেছি ৰ'দ ওলালে এতিয়া মানে যেতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ তেতিয়া ইমান ৰ'দে নাছিলে মানে বৰষুণ অহাৰ নিচিনা হৈ আছিল আৰু এতিয়া চাওক কেনেকুৱা হৈ গ'ল এইফালে ৰ'দ ওলাইছে তো যিসকলে মোৰ ভিডিঅ' 4.5 মাহ আগৰ পৰা চাই আছা তেওঁলোকে হয়তো গমে পাই যে মই 50 পিচ হাঁহ আনিছিলোঁ আৰু সেই 50 পিচ হাঁহৰ 4 পিচ হাঁহ সেই সৰুতে মৰি গৈছিল মানে 4.5 মাহ আগতে সেই সৰুতে 4 পিচ হাঁহ মৰি গৈছিল আৰু তেতিয়া আছিল 46 পিচ আৰু 4.5 মাহ পিছত মানে এই হাঁহখিনি যেতিয়া বিক্ৰী কৰিলোঁ আৰু অল টোটেল হাঁহ বিক্ৰী কৰিলোঁ মই 43 পিচ তো আৰু 3 পিচ হাঁহ আছিল আৰু সেই 3 পিচ হাঁহ মানে বহুত সৰু আৰু সেই 3 পিচ হাঁহ মানে বিক্ৰী কৰা নাই তো তাৰে এটা হাঁহ এই দুদিনমান আগত মানে বিক্ৰী কৰাৰ পিছত দুদিনমান আগত এটা হাঁহ মৰি গৈছে তো এতিয়া আছে দুটা হাঁহ মানে একেবাৰে সৰু আৰু সেইবোৰ মানে এই দুটা হাঁহ মানে বিক্ৰী কৰা নাই তো আমি অল টোটেল হাঁহ বিক্ৰী কৰিলোঁ 43 পিচ তো আপোনালোকে সেইখিনি কথা বুজি পালে ভালকৈ মানে কথাটো হ'ল এনেকুৱা আনিছিলোঁ 50 পিচ তাৰে মানে 4 পিচ হাঁহ আগতে মৰি গৈছিল আৰু এতিয়া 1 পিচ হাঁহ মানে অল টোটেল 5 পিচ হাঁহ মৰি গৈছিল আৰু 2 পিচ হাঁহ মানে ঘৰতে আছে সেই দুটা হাঁহ মানে বহুত সৰু তো সেই দুটা হাঁহ মানে বিক্ৰী কৰা নাই তো তেনেকৈ 7 পিচ হাঁহ গ'ল আৰু অল টোটেল হাঁহ বিক্ৰী কৰিলোঁ মই 43 পিচ আৰু সেই 43 পিচ হাঁহ বিক্ৰী কৰি কিমান টকা পালোঁ সেইখিনি এতিয়া কৈ আছোঁ মানে এখন লিষ্ট বনাই দিছোঁ সেই লিষ্টখন এতিয়া দেখাই আছোঁ মানে কেতিয়া কিমান টকাত বিক্ৰী কৰিছোঁ হাঁহ আৰু এইফালে এইখন লিষ্টখন চাওক ইয়াতে মানে লিখি দিছোঁ কেইটা হাঁহ কিমানত বিক্ৰী কৰিছোঁ এইফালে চাওক 50টা হাঁহ আছিল আৰু তাৰে মানে সেই সৰুতে 4টা হাঁহ মৰি গৈছিল আৰু তেতিয়া আছিল 46 পিচ আৰু এইফালে চাওক 46ৰ পৰা 2টা হাঁহ বিক্ৰী কৰিছিলোঁ তো পাইছিলোঁ আমি 800 টকা তাৰপিছত আছিল 44ৰ পৰা আমি 6টা হাঁহ বিক্ৰী কৰিছিলোঁ আৰু সেই 6টা হাঁহ বিক্ৰী কৰি পাইছোঁ 2360 টকা তাৰপিছত আছিল 38 পিচৰ পৰা 2টা হাঁহ বিক্ৰী কৰিছোঁ তাৰপিছত সেই 2টা হাঁহ বিক্ৰী কৰি পাইছোঁ 800 টকা তো তেনেকুৱাকৈ মানে এইখন লিষ্টখন চাওক এইখন স্ক্ৰীনশ্বট মাৰি এইটো হিচাপ কৰিব পাৰে চাওক এইখিনি হ'ল হাঁহখিনি মানে কেতিয়া হাঁহ বিক্ৰী কৰিছোঁ আৰু শেষত এইফালে 6টা হাঁহ বিক্ৰী কৰিছোঁ 6টা হাঁহ বিক্ৰী কৰি এইটো পাইছোঁ 2250 টকা এইটো মানে অলপমান কম দামতে দিছোঁ আৰু যিহেতু মানে 6টাকৈ নিছে তাৰপিছত এইখিনি ইয়াতে অল টোটেল হাঁহ বিক্ৰী কৰিলোঁ 43 পিচ আৰু এইফালে আছে 3 পিচ হাঁহ এই 3 পিচ হাঁহ মানে সৰু আছিল আৰু এই 3 পিচ হাঁহৰ পৰা এটা হাঁহ দুদিনমান আগত মৰি গৈছিল আৰু এতিয়া আছে 2টা হাঁহ ঘৰত আছে তো মানে সৰু আছে এই 2টা হাঁহ আৰু আমি অল টোটেল হাঁহ বিক্ৰী কৰিলোঁ 43 পিচ আৰু এইফালে এই হিচাপখিনি এই টকাখিনি হিচাপ কৰি আমি টোটেল হ'ল 16620 টকা এইখিনি টকা আমি পালোঁ এইফালে 43 পিচ হাঁহ বিক্ৰী কৰি পালোঁ 16620 টকা এইফালে আমি পালোঁ 43 পিচ হাঁহ বিক্ৰী কৰি 16620 টকা এতিয়া যদি 50 পিচ হাঁহ বিক্ৰী কৰিলোঁ হয় তেন্তে আমি কিমান পালোঁ হয় চাওঁ এতিয়া এইফালে আমি 7টা যিহেতু মৰি মানে আছে আৰু 2টা হাঁহ আছে আৰু 5টা হাঁহ যিহেতু মৰি গ'ল তো সেইকেইটা আমি হিচাপ কৰি চাম 7 × 400 টকাকৈ এইফালে 2800 টকা 2800 টকা ইয়াৰ লগত আমি এতিয়া যোগ দিব লাগিল 16620 টকা এইটো যোগ কৰিলে আমি এইটো পালোঁহেঁতেন 19420 টকা তো দেখা পালা 43 পিচ হাঁহ বিক্ৰী কৰি কিমান টকা পালোঁ
43 পিচ হাঁহ বিক্ৰী কৰি 16,620 টকা পালোঁ যদি মই 50 পিচ হাঁহে বিক্ৰী কৰিলোহেঁতেন যদি মানে সেই হাঁহখিনি যদি নমৰিলেহেঁতেন বা সেই হাঁহখিনি যদি সৰি নাথাকিলেহেঁতেন মানে এতিয়ালৈকে যদি গোটেইখিনি হাঁহ যদি বিক্ৰী কৰিব পাৰিলোহেঁতেন তেতিয়া কিমান টকা পালোঁ হয়তো গম পালা 19,000 প্ৰায় 20,000 টকা পালোহেঁতেন আৰু যিহেতু মানে সেইখিনি হাঁহ মৰিলে আৰু বা সেইখিনি হাঁহ যিটো সৰি আছে তো আমি 43 পিচ হাঁহ বিক্ৰী কৰিলোঁ আৰু সেই 43 পিচ হাঁহ বিক্ৰী কৰি 16,620 টকা পালোঁ এতিয়া মই যদি ক'ব যাওঁ লাভ হ'ল নে লোকচান হ'ল চাওক ফাৰ্ষ্ট বেচ হিচাপে লাভ হৈছে অলপমান লাভ হৈছে আৰু হ'ব লাগিছিল কিন্তু ফাৰ্ষ্ট বেচ হিচাপে লাভটো ঠিকেই আছে আৰু এতিয়া যদি খৰচ ক'ব যাওঁ খৰচ কিমান হ'ল চাওক খৰচটো মই তেনেকুৱাকৈ মানে লিখি থোৱা নাই মানে যিহেতু আমি তেনেকুৱাকৈ দানা খোৱা হোৱা নাই মানে ধান যিহেতু খোৱা হৈছে মানে ধান ওলাইয়ে থাকোঁ দিয়ে থাকোঁ তেনেকুৱাকৈ মানে ধানটো দিয়া হৈছে তো তেনেকুৱাকৈ মানে ধানৰ খৰচটো তেনেকুৱাকৈ লিখি থোৱা নাই তো যি ডাঙৰ ডাঙৰ ফাৰ্মাৰ আছে যি ডাঙৰ ডাঙৰ হাঁহৰ ফাৰ্ম আছে তো সিহঁতৰ পৰা গম পাইছোঁ যে 100 হাঁহ পালন কৰিলে প্ৰায় 21,000 মান টকা খৰচ তো সেই হিচাপত 100 হাঁহৰ খৰচ যদি 22,000 টকা ধৰা হয় তো আমাৰ যিহেতু 50 পিচ হাঁহ আছিল তো 50 পিচ হাঁহত প্ৰায় 11,000 মান টকা খৰচ হ'ব আৰু 50 পিচ হাঁহৰ যিহেতু 5 পিচ মানে 4 পিচ হাঁহ যিহেতু আগতে মৰিছে আৰু এই যোৱা কেইদিনমান আগত যিহেতু 1 পিচ হাঁহ মৰিছিল তো 4 পিচ হাঁহৰ খৰচ ধৰিলে অলপমান হয়তো কমি যাব তো ধৰি লওঁ 11,000 ধৰি ল'লোঁ তো 11,000 ধৰিলে মানে 16,620 টকাৰ পৰা 11,000 মাইনাছটো দিলে তো যিমান থাকে আৰু সিমানখিনি লাভ হ'ল তো ফাৰ্ষ্ট বেচ হিচাপে অলপ লাভ হ'ল আৰু অলপ হ'ব লাগিছিল তো 43 পিচ হাঁহ বিক্ৰী কৰি প্ৰায় 5-6,000 মান টকা লাভ হ'ল আৰু তো সেয়াই আৰু তো গম পালা যে 43 পিচ হাঁহ বিক্ৰী কৰি কিমান টকা লাভ হ'ল সেয়াই এয়াই আছিল আজিৰ এই ভিডিঅ'টোত ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এতিয়া আপোনালোকৰ যদি হাঁহৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্টত যাই সুধিব পাৰে মই তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাৰু দিয়ক আজিলৈ বাই বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ